Hello guys. Hello everyone. আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি অন্য এটা ভিডিঅ আৰম্ভ কৰিবলৈ লৈছো। আহকচোন আমি ভিডিঅটো আৰম্ভ কৰোঁ। আজি ক'বলৈ নিদিয়ে। ছোৱালী উৎপাত দেখিলে নহয়। এতিয়া মই আজি দুপৰীয়া ভাত সাজৰ কাৰণে যিখন আঞ্জা বনাইছিলোঁ সেইখন আপোনালোকক দেখাবলৈ লৈছোঁ। জহা ভোল আৰু মাছৰ জোল। জহা ভোল আৰু মাছৰ আঞ্জাখননো মই কেনেদৰে বনালোঁ আপোনালোকক দেখাওঁচোন। আপোনালোকে বাৰু জহা ভোল কিহৰ লগত খায়? দালিৰ লগতো খাব পাৰে, এনেই ভাজিও খাব পাৰে। বিশেষকৈ মাছৰ লগত বেছি ভাল লাগে নহয় জানো? মই আজি মাছৰ লগতে বনাইছিলোঁ। এয়া প্ৰথমতে মই জহা ভোল ডাঙৰ আছিলে এটা লৈ লৈছোঁ। এতিয়া এইখিনি মই দীঘল দীঘলকৈ এনেদৰে কাটি লৈছোঁ। আপোনালোকে যিকোনো ধৰণে কাটিব পাৰে, যেনেকৈ কাটিলেও খাবলৈ ভাল লাগে, গোন্ধটোতে খাওঁ খাওঁ লাগে। আৰু এনেদৰে মই জহা ভোলটো দীঘল দীঘলকৈ আটাইবোৰ কাটি ল'লোঁ। এয়া চাওক, জহা ভোলটো ধুনীয়াকৈ কাটি লৈছোঁ। এইটো একেবাৰে বুঢ়া নহয়, বুঢ়া হ'লে গুটিবোৰ খাবলৈ বেয়া লাগে। এইখিনি গুটিখিনি বাৰু কোমলেই হৈ আছে, কোমলীয়া হৈ থাকোঁতেই খাই ভাল লাগে। বুঢ়া হ'লে যেতিয়া আঁহ নিচিনা ওলায় তেতিয়া বেয়া লাগে খাবলৈ। এতিয়া মই এটা মিডিয়াম চাইজৰ আলু দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু লৈছোঁ মান ধনিয়া, পিঁয়াজ আৰু আদা নহৰু জলকীয়া। এইখিনি লৈ লৈছোঁ মই। এতিয়া মই তেল গৰম কৰি প্ৰথমতে আলু কেইপিচ ফ্ৰাই কৰি লৈছোঁ। যিহেতু মাছত দিবলৈ হ'লে মাছ মাংস য'তেই হ'লেও আলুটো ফ্ৰাই কৰি দিলে আগতে খাবলৈ ভাল লাগে। সেইটো কাৰণে মই আলুটো ফ্ৰাই কৰি লৈছোঁ প্ৰথমতে। এতিয়া আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই একেখিনি তেলতে মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। এয়া মই মাছ কেইপিচ ফ্ৰাই কৰিবলৈ দি দিছোঁ। মাছ কেইপিচ অলপ ৰঙা হোৱাকৈ ফ্ৰাই কৰি ল'ম। এয়া আমাৰ মাছ হৈ গৈছে। মই মাছ কেইপিচ কাঢ়ি ল'ম। এতিয়া মই ইয়াতে দিছোঁ পিঁয়াজ, আদা নহৰুখিনি থেতেলিয়াই লোৱা সেইখিনিও দি দিছোঁ। মই ইয়াত মছলা একেবাৰে কম ব্যৱহাৰ কৰিছোঁ। এতিয়া আদা নহৰুখিনি দি দিছোঁ থেতেলিয়াই থোৱা। এইখিনি মই একেবাৰে মিক্সিত পিচি লোৱা নাই, ডাঙৰ ডাঙৰকৈ দিছোঁ অলপ। আৰু এটা কেঁচা জলকীয়া দিছোঁ, যিহেতু জ্বলা দিলে আমাৰ কণমানিজনীক খুৱাবলৈ অলপ দিগদাৰ হয়। এতিয়া দিছোঁ মই হালধি আৰু দি দিছোঁ অলপ জিৰা গুড়ি। এতিয়া নিমখ দিছোঁ। আৰু দিছোঁ অলপ গৰম মছলা। আৰু দিছোঁ অলপ ধনিয়া গুড়ি আৰু অলপ ৰেড চিলি। এতিয়া এইখিনি ভালদৰে লৰাই মছলাখিনি অলপ সিজিবলৈ দিম। এতিয়া মছলাখিনি সিজাৰ পিছত মই যিখিনি জহা ভোল কাটি থৈছিলোঁ সেইখিনি মই দি লৈছোঁ। জহা ভোলখিনি অলপ ভালদৰে এনেদৰে লৰাই সিজিবলৈ দিম। এয়া 10 মিনিটমান মই এনেদৰে লৰাই ঢাকি ৰাখিম। এয়া চাওক, অলপ গলিছে। যিহেতু জহা ভোলত পানী ওলায়, সেইটো কাৰণে পানীখিনি ওলাই ল'বলৈ দিব লাগে আগতে। এয়া চাওক, পানীখিনি ওলালে। এতিয়া মই ইয়াত আলুটো ফ্ৰাই কৰি থোৱা এড কৰি দিছোঁ। আকৌ অলপ ভালদৰে লৰাই দিছোঁ। আকৌ এবাৰ ঢাকি দিলোঁ। এয়া চাওক, ভালদৰে সিজি আহিছে। এতিয়া মই ইয়াত পানী এড কৰিম। এতিয়া মই গৰম পানী অলপ দি দিছোঁ ইয়াতে। আমাৰ যিহেতু মানুহ কম, সেইটো কাৰণে মই জোলটো অলপ কমকৈ কৰিছোঁ। এতিয়া ভালদৰে মাছ কেইপিচ ফ্ৰাই কৰি থোৱা দিয়াৰ পিছত অলপ দেৰি উতলিবলৈ। এতিয়া অলপ দেৰি হৈ গ'ল। আমাৰ জোলখিনিও ধুনীয়াকৈ
হৈ গ'ল। এতিয়া আমাৰ ভোল আৰু মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত মান ধনিয়াখিনি দি দিলোঁ। এতিয়া আমাৰ দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল। আজি বিশেষ আৰু একো বনোৱা নাই, এনেদৰেই খাম এতিয়া। আপোনালোকে চাই থাকক তেনেহ'লে ভিডিঅ'টো। ফুটটো কোনে দিলে? ধুনীয়া লাগিছে দেই। অঁ ধুনীয়া লাগিছে দেই। হেল্ল' গাইছ কৈ অঁ হাতখনে পৰিবা এপিনে আহা কৈ দিয়া হেল্ল' গাইছ কৈ অঁ ভালনে আপোনালোকৰ? মোৰ ভাল। মোৰ ভাল। চুম এটা দি দিয়া। তেনেকৈ নহয়, কেনেকৈ দিয়ে? অ' তেনেকৈ দিয়ে। এনে দি দিয়া ধুনুকে চুম এটা। ধুনুকে চুম এটা দি দিয়া। আকৌ দি দিয়া। আকৌ এটা দি দিয়া। এতিয়া অলপ আবেলি শুই উঠি চাহকাপ খাবলৈ লৈছোঁ। চাহকাপৰ কাৰণে মই মচুৰ দালি পকৰা বনাবলৈ লৈছোঁ। ইয়াত মই 2 ঘণ্টামান তিয়াই থৈ ৰাখিছিলোঁ। মচুৰ দালিখিনি ভালদৰে ফাটিলে। এতিয়া ইয়াত নৰসিংহ লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ, অলপ কেইফুটামান নহৰু লৈছোঁ আৰু এডোখৰ আদা লৈছোঁ, 2টা কেঁচা জলকীয়া লৈছোঁ। এইখিনি মই ভালদৰে মিক্সি বাতি এটাত গ্ৰাইণ্ড কৰি ল'ম। একেবাৰে মিহি নকৰোঁ, অলপ গোটা গোটা হৈ থাকিবলৈ দিম। এতিয়া মই এইখিনি মিক্সি বাতিটোত ভৰাই লৈছোঁ। প্ৰথমতে মই মচুৰ দালিখিনি দি লৈছোঁ। ইয়াত আদাডোখৰ দিছোঁ আৰু নহৰু, তাৰপিছত দিছোঁ নৰসিংহ পাতখিনি আৰু দিছোঁ কেঁচা জলকীয়া 2টা। এতিয়া মই ভালকৈ এইখিনি গ্ৰাইণ্ড কৰি ল'ম। অকণমান 2 চামুচমান পানী দি দিছোঁ। এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি লোৱাৰ পিছত পিঁয়াজ, নিমখ, হালধি, চাট মছলা আৰু দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি। এইখিনি দি লোৱাৰ পিছত মই মিঠাতেল দি কেৰাহীটোত মিডিয়াম ফ্লেমত অলপ অলপকৈ চামুচেৰে দি গৈছোঁ পকৰাখিনি। এনেদৰে মই কম জুইতে পকৰাখিনি বনাই ল'ম। আপোনালোকে বাৰু এনেদৰে পকৰা খায়নে বনাই? বহুতেই ভাল লাগে খাই। আবেলি চাহকাপৰ লগত খাই চাবচোন। এনেদৰে মই আটাইকেইটা পকৰা বনাই ল'ম। অলপ টান টান হ'লেই লুটিয়াই দিব লাগিব। কেৰাহীখন অকণমান বেছি গৰম হৈ গ'ল, সেইকাৰণে অকণমান ৰঙচুৱা নিচিনা হৈ গ'ল। এতিয়া মই আটাইখিনি পকৰা এনেদৰে বনাই ল'ম। আবেলি চাহকাপৰ লগত কিবা এটা নিমখীয়া খাবলৈ সদায় মন যায়। বিভিন্ন ধৰণে আমি পকৰা বনাই খাব পাৰোঁ। এনেদৰে বেচন আদিৰ পৰা বনোৱাতকৈ মচুৰ দালিটো মই খাই বেছি ভাল পাওঁ। এয়া আমি এতিয়া আবেলি চাহকাপ খাই ল'ম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। অন্য এটা নতুন ভিডিঅ' লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।